আজি এখন থালি ৰেডি কৰিম 2 মিনিটতে 2 মিনিটত থালিখন ৰেডি কৰিবৰ কাৰণে মই কেৰাহীটো উঠাই দিলোঁ গেছত উঠাই দিয়াৰ পিছত দি দিলোঁ তেল গৰম কৰিবৰ কাৰণে তেল গৰম হোৱাৰ পিছত দি দিলোঁ তেজপাত পিঁয়াজ আদা নহৰু সেইখিনি অলপ সময় ভাজি লোৱাৰ পিছত দিলোঁ মাংসখিনি অলপ ভাজি ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ তাৰপিছত দিলোঁ নিমখ দিয়াৰ পিছত দি দিলোঁ ৰঙালাও আজি মাংস স্পেচিয়েল আছে ৰঙালাওৰ লগত তাৰপিছত ভেন্দিখিনি ফ্ৰাই কৰিম বুলি ভেন্দিখিনি দীঘলকৈ কাটি ল'লোঁ তাত দি দিলোঁ অলপ বেচন আৰু অলপ দি দিলোঁ পিঠাগুড়িখিনি দিলে ভেন্দিটো কোমল হৈ নাযায় অলপ দেৰিলৈকে টান হৈ থাকে তাৰপিছত তাত দি দিলোঁ হালধি এতিয়া কেৰাহীটো পাতি ল'লোঁ তাত দি দিলোঁ তেল গৰম হোৱাৰ লগতে দি দিম ভেন্দিখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ৰঙচুৱা কৰি ল'ম এতিয়া ভেন্দিখিনি ৰেডি হৈ গ'ল আৰু ৰঙালাও বাকলিখিনিও ভাজিম বুলি ৰঙালাও বাকলিখিনিও কাটি ল'লোঁ এতিয়া থালিখন ৰেডি কৰিম ইয়াত দি দিলোঁ ভাত চাই কেনে পালে লাইক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া দি দিলোঁ ভেন্দি ফ্ৰাইখিনি তাৰপিছত দিলোঁ ৰঙালাও বাকলি ভাজিখিনি আৰু এইখিনি হৈছে ৰঙালাও আৰু মাংস এনেদৰে কাঁহীখন ৰেডি কৰিছোঁ এডোখৰ নেমু দিছোঁ তাৰপিছত অলপ দিছোঁ আচাৰ এনেদৰে ভাতৰ থালিখন ৰেডি কৰিলোঁ কাঁহীখন চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব ধন্যবাদ এতিয়ালৈকে চাই থকাৰ কাৰণে